দলি মাৰি দে মই কেছ কৰিম দে তাতো মই ধৰিম তোতকে ভালকে কেচ কৰিব পাওঁ মই ঐ তহঁতে এনেকে লাগি থাকিলে মই ইয়াতে বহি খাই পেলাই থৈ দিম কাকো নিদিম মই দলিয়াই দিছো কোনে ধৰা ধৰ ঐ দেখিলি তোতকে কিমান ধুনীয়া বঢ়িয়া কেচ কৰো মই ঐ দীপ আৰু এটা দলিয়াই দে এবাৰ মই ধৰিম ঐ তিনটা আছে একেলগে মই দিছো দেই ধৰিবি ঐ তই সৰু হৈ থাকিবি এইবোৰ কাম সৰু পোৱালিৰ কাৰণে নহয় গম পাইছনে নাই এইবিলাক বহুত এক্সপাৰ্ট মানুহেহে ধৰিবলৈ পায় যেনে মই কি কৈ আছ তহঁতে ইয়াত একো নাই যা এতিয়া যা ইয়াৰ পৰা কলি আমবিলাক খাই লৈ পেলাই বেমাৰ কৰিবলৈ আহিছে গলিলে নাই তহঁত ইয়াৰ পৰা ঐ বল ইমান কষ্ট কৰি পাইছো মই এটা হলেও লৈহে যাম ঐ থলিনে তই মই এটা নিমে ইমান কষ্ট কৰি গছৰ ওপৰত উঠি পাইছো এটা মই খামেই ফাটে মাই পুতেক টিপৌ কম বেটা নহয় এটা লৈ গ'লো যিয়ে নহওক এই তিনিটা পালো বহুত এই তিনিটাই এতিয়া পদিনাৰ লগত নি পেলাই জলকীয়া দি একদম ধুনীয়াকে আছে হেৰি চাটনি বনাই ল'ম আৰু বৰ ভাল লাগে আকৌ খাই মোৰ আম আৰু পদিনা এইবাৰ আকৌ আমাৰ গাঁৱত আমৰ লাগনিটো বহুত কম নায়ে যেন আৰু যি সেই এটা দুটা ৰখিছে আৰু বতাহ ধুমুহা আহিলে তাকো খৰি পৰে পকালে থাকে নে নাথাকে নাজানো আৰু তাৰ উপৰি এই কচু গুটিকেইটা আছেই নহয় মানুহজনীক দিলে এই আমকেইটা খুব ভাল পাব আৰু কোনোবা গ্ৰাহক ওলোৱা আগতে মই যাওঁ ইয়াৰ পৰা এইকেইটা দিনতে যে মোৰ লগত ইমান কিবা কিবি হ'ল ভালেই নালাগা হৈছে এতিয়া কিবা মনটো আইজনী বহি আছ দেউতা এনে অকমান ভিতৰত সোমাই ভাল লগা নাই সেইকাৰণে অকমান বহি লৈছো আৰু পিছফালে আহি হেৰি নহয় তোৰ কাৰণে ভাল খবৰ এটা আছে কি খবৰ তই যে কৈছিলি কি ভেবেলা বুলি কোৱা ল'ৰাটোৰ কথা যে আমি এতিয়া মায়ে মই কথা পাতি পেলাই ভাবিছো ল'ৰাটোৰ ঘৰলৈ যাম বুলি পেলাই যদি আৰু মান্তি হয় তেতিয়াহ'লে আৰু তোক তালৈকে দিম হ'ব নাই সঁচাকে কৈছানে তুমি দেউতা আমি বহুত ভাবিলো তাৰপিছত আমি এতিয়া তাকে কৰিম বুলি ভাবিছো আৰু তোৰ যিহেতু আমেৰিকাৰ ল'ৰাটোৰ লগত মন নাইয়ে পিছত সেইখন সংসাৰ হৈ নাথাকিব সেইটো কাৰণে দে তই যিটো বিচাৰিছ সেইটোকে কৰিম আৰু মাই গড ভেবেলা দাৰ লগত মোৰ বিয়া হ'ব কি যে ভাল লাগিছে ভাবিয়ে ভাল লাগি গৈছে দে বাৰু মই বজাৰৰ পৰা আহোঁগে কিবা লাগিব নেকি তোক নালাগে তুমি মোক এতিয়া যিটো খবৰ দিছা এইটো শুনাৰ পিছত আৰু মোক একো নালাগে দে তেতিয়াহ'লে মই যাওঁ ভেবেলা দাৰ লগত মোৰ বিয়া হ'ব